Hey guys, good morning. আজি মই ওলাইছো ফোনলে এটা পাৰ্সেল হুনগানে এটা পাৰ্সেল আহিছে তাকে লবলে বুলি ওলাইছো গাওসন কি আহে চাও দুটা আহিছে বুলি কৈছে ফাইনালি আহি ৰুম পালোহি পাৰ্সেল দুটা লৈ আনিলো এটা তো বেগ অৰ্ডাৰ দিছিলো বেগৰ লগত এটা ফ্লাস্ক ফ্ৰী আছে বুলি কৈছে আৰু তো খেলা বস্তু অৰ্ডাৰ দিছিলো কিনো আমি চাও আহক এবাৰ কেনেকুৱা লাগিছে যেটো বেগটো তোমাৰ খেলা বস্তু তোমাৰ কিবা এটা কোৱা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে বোলে যথেষ্ট খুবেই সুখী হৈছে বস্তু কিটা পাই এতিয়া চাও আহক কেনেকুৱানো আহিছে কিনো কালাৰ খেলা বস্তুনো কি আহিছে আনবক্সিং কৰো আহক চাও আহক মামা এটো কোমলেতে খুলিম ৰবা কোমলেতে খুলে তো এটো নেকি খোলাছিল সব ফালি দিব লাগে ফালে মানে খুল এইটা খুলিব লাগে মোবাইলটো ধৰ এই খুলিব বোলে এইটো আছিলে আপোনাৰ নাম্বাৰ মানে কাৰ্ডৰ খেলা বস্তু এটা ওপেনিং কৰিলো হৈ গ'ল চাওচোন কেনেকৈ আহে এইটো আহি গ'ল আমাৰ স্কুল বেগ এইটো স্কুল বেগ আহিছে লগত ফ্ৰী দিছে লগত এইটো ফ্লাস্ক ফ্ৰী দিছে এটো স্কুল বেগ এটো লগত ফ্লাস্কটো ফ্ৰী দিছে তাৰ পাছত নেক্সট আমি আনবক্সিং কৰিব লৈছো খোলা কিমান সুখী চোৱা কিমান জোৰ দিছে আনবক্সিং কৰি গলো এফালৰ পৰা বেটাৰী বেগটো উলিয়াই আছে ইথিং আছে নাম্বাৰ কাৰ্ড 1 2 3 4 5 এইবোৰ আৰু খেলা বস্তু বেলেগ মই অৰ্ডাৰ দিয়া নাই শুনো তোমাৰ এতিয়া বেগটো লৈ কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া লাগিছে ফ্লাস্কটো চাও এইটো এনেকে কি কয় এটা এনেকে ডিঙিত ঘুৰাই লবা কি ষ্টাইল হা কি হ'ব এটা কি ফুল বেগটো লগত ফ্লাস্কটো ফ্ৰী দিছে এইটো ফ্লাস্কটো আরে কি বস্তা আনলি কি বস্তা আইলে হ্যাঁ কি হ'ব এটা কি ফুল বেগটো লগত ফ্লাস্কটো ফ্ৰী দিছে এইটো ফ্লাস্কটো আরে কি কাৰ্ড কি কাৰ্ড খেলা কাৰ্ড 1 2 3 নাম্বাৰিং তেনেকুৱা হ'ব আচ্ছা কালে আনছে শুনলে শুন স্কুল যাব নাকি এ 5 1 2 3 4 5 ঘালা স্কুল যাম হ্যাঁ ঘালা স্কুল যাম এতিয়া এতিয়া কোনটো স্কুল আৰু স্কুলৰ এবো এক্টিভিটিবোৰ আনি লৈছো আৰু স্কুল মই ৰুমত না এটো ইমান ঢিলা নে ফৰকে এখা থাকিলা এতিয়া এখিনি লৈ পঢ়িবি নেকি ৰে ফৰকে এখা হে পঢ়িবি নেকি ৰে ৰাতিকে পঢ়ি কেতিয়াকে পঢ়িম ৰাতিকে পঢ়িম ৰাতিকে পঢ়িবি আমাৰ নাইট স্কুল হ'ব ইয়াত যেটো কানাডা আৰু তেলেগু তামিল এনেকে চলে আৰু ইংলিছ মিডিয়াম হয় যদিও সিস্টেমেটিক বেলেগ বেলেগ সিস্টেমেটিক বেলেগ শব্দ সম্পূৰ্ণ বেলেগ সেইকাৰণে ভাবিছো মই ঘৰত অলপমান এক্টিভিটিবোৰ কৰাম বুলি আনিলো এইটো এটা হোম থিয়েটাৰ আনিলো এটা হোম থিয়েটাৰটো অন্য বেপাৰী এটা আহিছিলে বেপাৰীটো পৰা ল'লো এইটো আনবক্সিং বা অথনিয়ে কৰিলোঁ বজালোঁ এইটো এতিয়া বজাই আছিলোঁ হ'লেও দেখাই দিছোঁ কেনেকুৱা লাগিছে জনাব 4টা বক্স আছে এইটো লগত এটা ৰিম'ট দিছে এই দুটা বক্স আৰু ইয়াত এইবোৰ কি আছে লাইট জ্বলি আছে এইটোৱে বক্স তাৰপাছত এয়া ল'ৰাটোলৈ আনিলেই কিতাপ কি আনিছে বাহিৰতে আনবক্সিং কৰি দিলে সেয়াই আজি এটা চানডে বজাব লাগিব পুৰা হোম থিয়েটাৰ এই পঢ়িলিয়ে নেকি আৰু এইখিনি পঢ়িবি নেকি এটা লিখলি পঢ়িবি নেকি তই এই তই পঢ়িবি নাই তই পঢ়িবি নেকি হে তই পঢ়িবি আমাৰ শুনোৱে জানো নাই আখৰ কিটা কিমান F I V E A P I E S
apples. 5 apples. 1, 2, 3. এই তই নাজানো নি হা কি আনিছে এইবিলাক কাৰ্ড এইটো কিমান সংখ্যাটো কিমান এইফালে আমাৰ হোম থিয়েটাৰটো এডোখৰত লগাই দিলোঁ ধুনীয়াকৈ ৰুমত 30 কিমান হ'ল এইটো হোম থিয়েটাৰ 30 4টা বক্স এতিয়া গান বজাম এয়া পঢ়ি আছে ঠিক পঢ়ি থাকক এইটো বেগ 30 সেয়াই এইটো